হাও দস্তি ক'ত গেলে ঘণ্টা দস্তিটো হাৰলাক নাকি হৈছে ৰে মুৰা জীয়াৰ ক'ত গেলে বোলেহি তাক দেখা দেখি নাই কহে বা মজলাক বোলেহি দস্তি দস্তি কি ভাই ক'ত মৰছিলি অতপৰৰ পৰা ৰখিছোঁ তোক বিচৰি বিচৰি বোলেহি ক'ত মৰানো নৈ ইনকে আধা ৰাস্তাতে এৰি ভাই নকবি দে যি ধুনীয়া ধুনীয়া ছোৱালী দেখিছিল না নাচকে থাকবা ন তাৰ পিছে পিছে যাই কিবাহে পালো যাই যে মনেৰি দোকানত সোমাই গেলা মই ইয়াত আমটিকে ঘূৰি আহিলো দে ভাই কিনবা লাগছিল তইও সোণা গহনা নীলজ্জ চাল্লা এটা বোলে ইয়াৰ ৰং নাম্বাৰত প্ৰেম হৈছি আৰু এতিয়া মানে এনে খং উঠি তক লগিন না মোৰ খং বাদ দিয়ে ভাই খং কৰি লাভ নাই ভাই আপি দেখিলেতো মন পিছলিবই না তাতে আৰু ধুনীয়া আপি ভাই ৰাস চাবা আহি চাই আপি চতে গেলে মোৰ কহে কি হৈছে গমেই বনাই ভাই ৰাসত বোলে পুতুনা নাইয়ে পুতুনা নহ'লে ৰাগ হয় না চাল্লা অত বিচাৰিলে পুতুনাক দেখা নাপালো মুৰাটো কি পুতুনাক বিচাৰি চাই বাদ দে না পুতুনা মুতুনা বল 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 ফুৰি আহোঁ বল এক ঘূৰি আহোঁ বল দোষ নাযাওঁ মই ফুৰবা চুৰবা এতে ভাল লাগছে এতে থাকিম তই যাই তাক নিজকে মৰা ততে মই থাকনি বোলে সি এটা দিব মন যায় তোক মোৰ তোৰ লগত নাহিলে হ'ল আহি পিঠি মূৰা তোৰ লগত মই ঐ তুম ক'ত মৰছিলিনো মই তই ইমান বিচাৰিছোঁ বোলে সি মই হাৰে গৈছিলোঁ জানা তই সেই বোলেহি মোৰ হাত উঠিছে তোৰ দুটাতে ৰাস চাবা আইছা না বোলেহি এটা এটাকে একদম হাড়ত মৰবা লাগছা এটা দিবা মন যায় তোহাৰ দুটাক এটাই বুলি একবাৰ দহতে আপি পিছে পিছে যাব তই আৰু কাৰ পিছে পিছে গৈছে তিৰি পিছে পিছে গৈছে নেকি বকৰা নহয় ভাই কাৰো পিছে পিছে জনাই বৰ বেছি কথা কচাই তইও শুনোদা মই জিলাপি খাব গৈছিলোঁ জিলাপি মায়ে আমাৰ জিলাপি লৈ যাব দিছে খাই নোখোৱাকৈ নিবা নোৱাৰি না খাবা যাতে এখন খাওঁতে সেইখন দোকানক যে সেইখন খাওঁতে মই দেখোন কিবা যাই পালোঁ তোহাক দেখোন দেখা নাই মোৰ তাতে এনে কান্দা নলছিল না মোকতো মাইকৰ ওচৰত নিবাই ওলছিল মই নগ'লোঁ বুলি হে বেবে মৰবা লাগছিল মাইকৰ মুখত যে মই হাৰলো ৰে মোক নিবা আয়ে কোনে ক'ত আছা মোক নিয়াহিয়ে মোৰ নাম বকৰা মোক সোনকালে পৰা নিয়াহিয়ে হয় না তোমাৰ দুটাক মস্ত বেয়া পাইছোঁ কিন্তু তোৰ মোৰ লগৰ ছোৱালী হৈও এনেকৈ জকা নাটকিবি বুলি কৈছোঁ তই ৰাসৰ খলাটো বকৰা কৰি থাকা হাৰলি গম পালি মাই আৰু পিটি আহি দৌকে ডাবা বাজা দিলা গৈ তেতিয়া মজাটো পালি হৈ আৰু তই আমাৰ লগত নাহিবি আজি বাৰু গম পাইছা না তই আহি যত মুৰাটো হয় মুখেদি তই কি বুজি তই নাপায় আধা কবি আধা নকবি বোলে আমাৰ লগত নাহিবি আজিৰ পৰা যি আহিলে আজি লাষ্ট হয় না দোষ আজি লাষ্ট আমাৰ লগত আহা বল লেকচাৰ কম কাম বেছি ঘূৰি আহোঁ বোলে একপাক কিনো ইয়াতে সোমাই চাই বোলে কাক চাই আছা এচিডি কৃষ্ণক লাভ নাই ৰাস লীলা কৰি থাকক তাহুঙাৰ বল দিকতে হ'লে বল ইবাৰে কিন্তু এটা এৰাই নাই হাতত ধৰাকে থাকবি নহ'লে ইবাৰে যদি কোনোবা হাৰ না মই ডাইৰেক্ট ঘৰত গুচি যাম মৰি থাকবি এক লাখ ৰাতিপুৱাক লগিন বেবি বেলেগ আই থাক মোৰ পাছে পাছে আই থাক দোষ আই থাক তইও বোলেহি এই গোটেই ৰাজখলাখান ঘূৰলো তইও আহি পেলাই হৰকান্তৰ দোকানতে সোমাব পাৰা নাকি হৰকান্তৰ তিৰিক লাইন মাৰি আছে নাকি তই মিহিকে হা ধৈ মুৰাটো কিনো কথা কয় তই লাচোন মান নাই না কি মই এখন দোকানত চাহ খাই বেছি ভাল পাওঁ জানা না সেইকাৰণে এখন দোকানত চাহ খাই সোমাইছোঁ তই আৰু ক'ৰবাত কিবা জৰি দিয়া কছ আজিকালি তোৰ আজিকালি অলপ মাথাটো অলপ বেলেগ ফালে যোৱা কৈছে কিয় দোষ তই যি বেলেগ ফালে যোৱা কৈছা সেইকাৰণে মই বেলেগ ফালে যোৱা কৈছোঁ সদায় এখন দোকানত আহি মতে মূৰাটো সোমাই থাকবি ঘণ্টা এতিয়া চাহ এটা খাব মোৰ ইচ্ছাই নাযায় হৈয়ে নিবলৈ আধামিত চাহ কৰোঁতে 10 ঘণ্টা যাব হৰকান্তৰ তিৰিৰ ৰ'বা তুমি দুটা খুব কাজিয়া কৰোঁগৈ থাকো আগতে কুকুৰ মেকুৰীৰ নিচিনা গম পাইছা না তুমি ঐ কাক কুকুৰ মেকুৰী বুলি তুলনা কৰছা হা কাই কুকুৰ মেকুৰী কুকুৰ মেকুৰী বোলে কাক তুলনা কৰাই এটা মূৰা চিঙি দিম বুলি কৈছোঁ সেই ৰ'বা তোমাক কনাই নহয় মই কুকুৰ মেকুৰী বুলি মই তুলনাই কৈছোঁ কুকুৰ মেকুৰী নিচিনা কাজিয়া লাগি থকা বুলি ঘণ্টা আজি যি কলি আদিত্য বাজেতে নুশুনো গম পাইছা না নহ'লে পিঠি চেলে দিম মই কিন্তু মই কোনো চাবান নেকলা নাকো হ'ব দে দোষ কিবা আনবা যদি দি কি খাবি কি নাখ আনবা দি বোলেহি তই খুব লেকচাৰ মাৰি থকা কৈছা সহ্য নহৈছে তোৰ কথা চথা মোৰ কিবা আজিকালি কিনো কয় দোষ তোৰ মোৰ কথা সহ্য নোহোৱা হৈছে মোক ইমানে বেয়া পোৱা হৈছা কিয় মই তোৰ ভাতৰ পৰা কিবা কাঢ়ি খাইছোঁ নাকি দোষ মোক কিয় ইমান বেয়া পা মোক কিয় হ'ব দে কান্দি দেখাব নালাগে এনে কৈছোঁ দে কান্দবা লগা নাই আৰু বন্ধু হ'লেতো অলপ ধেমালি কৰিমেই না তাতে আৰু কান্দবা লাগে না
তই কান্দিলে মোৰো কিবা অন্তৰখন ডাও কিবা কেনবা লাগি যায় এই আজিৰ পৰা মোক আৰু হিংকে নকবি মই তোক কিমান বন্ধু বুলি ভাবোঁ তই মোক কিবা কেনবা কৰালে মোৰ কিবা বেয়া লাগে হয় না মোৰ অন্তৰখন আপি চলিৰ নিচিনা মস্ত কোমল না হ'ব দে ইমান কান্দবা লগা কনে দে তোমাক আকৌ গোটেই একেবাৰে বিয়াৰ কইনাক কান্দা দিছোঁ আগতে তুমিও বৰ বেছি দেখো আগতে কিনো কথা ক'লা শুনো দে ইনকে কান্দবা লগা তোমাৰো নাংমানতে গোটেই একেবাৰে পেং পেং কান্দবা লাগছ গোটাই ঐ চুপ তোৰ কাৰণে নাদৰ গাই আছি গম পানা নাপাওঁ তই মাজত সোমাই মতে আমাক কাইজা লগে দিছা চেলে দিম বুলি কৈছোঁ আমাৰ মাজত নোসোমাবি তোৰ জেগাত তই থাকবি আমাৰ জেগাত আমি থাকিম গম পানা বকৰা মোক ইত্যা দেখোন পেং 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 পেংকে কান্দি আছিলা ইটা ক'ৰ পৰা আহিলা মামাটো এনে এক্টিং কৰবা আহিছ খৈৰালৰ চকুৰ পানী দেখবা আহিছ আমাক হয় না চুনো দা এই খৈৰালৰ চকুৰ পানী দেখাবা জেঠিৰে চকুৰ পানী দেখাওক দে তোৰ আৰু কি হয়নো মাজতে বকৰা হা তুই মাজত সোমাব লগা কি আছেনো সি ইয়াত দুখ লাগছি সি কান্দছি তই বৰ মাজতে টাপকে সোমোৱা কৰছা কিন্তু আজিকালি হা ঠিক কৈছা দোষ ঠিক কৈছা এইবাৰ আমাৰ বন্ধু হান লাগছি মোৰ লগত দিছা না মোৰ চাত দি থাকবি লাইফত উন্নতি হ'ব না তোৰ উন্নতি হয় না অধগতিয়ে যাওঁ তোৰ লগত থাকলি ভগৱান জানি উন্নতি কৰোঁ কিয়া দোস্ত কি কৈ আছা আকলাকলি ভুৰ কৰি মোৰ ফালে নকয় কিয়া একো নাই দে ইমানো গোটেই চব জানবা লগা হোৱা নাই দে চাহৰ অৰ্ডাৰ দিয়া যদি দিয়ে এনি নহ'লে মই ইয়াতে বেছি টাইম বহি থাকবা নোৱাৰোঁ ঘৰত দেখি যাওঁ মই সোনকালে দি আহোঁ ৰ মই দি আহোঁ ৰ